সকলোকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আৰু বৰ্তমান মই আছোঁ বৰদোৱা। আজি আহি গ'লোঁ বৰদোৱা চাবলৈ। বহুত দিনত অহা নাছিলোঁ, এবাৰ ফাকুৱাটো অহা নাই, গতিকে ভাবিলোঁ নতুন বছৰ যেতিয়া গুৰুজনাৰ জন্মস্থানত যায় এগছি বন্তি চাকি জ্বলাই বা দি সেৱাভাগ জনাই বছৰটোলৈ কুশলে সকলো ঘৰখন তথা গোটেইসকল আপোনালোক মই সকলো যাতে কুশলে থাকোঁ তাৰে প্ৰাৰ্থনা কৰিবলৈ আহিলোঁ গুৰুজনাৰ ওচৰত। আৰু যিখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম, চাই যাব। ধন্যবাদ। বৰ্তমান আমি বৰদোৱাৰ ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু ইয়াত যি পুৰণি ঘৰবোৰ আছিলে সেইবোৰ ভাঙি নতুনকৈ বিল্ডিং বনোৱা হৈছে। ইয়াৰ পিছত আমি আকাশীগংগা সৰোবৰৰ ফালে আগবাঢ়িছোঁ, য'ত হাত মুখ ধুই কীৰ্তন ঘৰৰ ফালে যাম। প্ৰকৃতিৰ মনোমোহা দৃশ্যৰ মাজতে ইয়াত দেখিবলৈ পোৱা গ'ল শ্ৰীকৃষ্ণৰ জন্মৰ পৰা যশোদাৰ ঘৰলৈ, নন্দ যশোদাৰ ঘৰলৈ নিয়া, তাৰপিছত শ্ৰীকৃষ্ণৰ সৰুকালৰ অসুৰবোৰক হত্যা কৰা সকলোবোৰ দৃশ্য, বাণী সকলোবোৰ এই দেৱালত অংকিত আছে আৰু লিখা আছে। আপোনালোকে বৰদোৱালৈ আহিলে দেখিবলৈ পাব। যেতিয়া ফাকুৱা বা মেলাত আহে তেতিয়া বৰদোৱাৰ জনসংখ্যাৰ ভিৰটো দেখিবলৈ পোৱা যায়। আৰু যদি আপোনালোকে গুৰুজনাৰ ৰচিত বস্তুবোৰ নিৰীক্ষণ কৰিবলৈ আহে তেতিয়াহ'লে অন্য দিনত আহক, য'ত আপোনালোকে সকলোবোৰ বস্তু দেখিবলৈ পাব। এইটো নামঘৰতেই ফাকুৱাৰ সময়ত নাম কীৰ্তন আৰু লগতে ভাওনা আদিবোৰ হয়। এইটো হৈছে গুৰুজনাৰ সেই তাহানিৰ সময়তে খন্দোৱা, পানী খাবলৈ খন্দোৱা সৰোবৰ, যিটো গঙা পুখুৰী বুলি জনা যায়। আৰু ইয়াতে আমি হাত মুখ ধুই কীৰ্তন ঘৰৰ ফালে আগবাঢ়িলোঁ। ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে তেতিয়াহ'লে নাপাহৰিব, চেনেলটোত যদি নতুনকৈ আহিছে এটা ছাবস্ক্ৰাইব কৰি আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু ভিডিঅ'টো এটা লাইক কৰি কেনে পালে ভিডিঅ'টো চাই কমেণ্টত জনাবলৈ নাপাহৰিব। আমি এতিয়া কীৰ্তন ঘৰৰ ফালে আগবাঢ়িছোঁ। ইয়াত বহুতো ভক্ত আহিছে, ওচৰ নে দূৰৰ গম নাপাওঁ বিশেষকৈ। আৰু ইয়াত বৰ্তমান নাম প্ৰসংগ চলি আছে, আপোনালোকে হয়তো শুনিবলৈ পাইছে। দবা খোল আদিবোৰ ইয়াত বাজি আছে আৰু আমি ভাল সময়তে পাইছোঁ, আমি সেৱাভাগ ল'ব পাৰিম। এয়া কীৰ্তন ঘৰ আৰু ইয়াত বৰ্তমান নাম প্ৰসংগ চলি আছে। আমি বাহিৰতে ৰখি সেৱাভাগ জনালোঁ, যিহেতু আমি জাতীয় পোছাক পৰিধান কৰা নাই, ধুতি চেলেং আদিবোৰ পৰিধান কৰা নাই, সেইকাৰণে আমাক ভিতৰলৈ সোমাব নিদিয়ে। আমি বাহিৰৰ পৰাই গুৰুজনাৰ আশীৰ্বাদ লৈছোঁ। আমি যিটো নাটঘৰত আছোঁ, এই ঘৰটোৰ চাৰিওকাষে দেৱালবোৰত শ্ৰীকৃষ্ণৰ সৰুকালৰ কাহিনী, সৰুকালৰ দুষ্টামিবোৰ অংকিত আছে। তেওঁ কিদৰে খেলিছিলে, মাখন চুৰ কৰিছিলে, গৰু চৰাইছিলে, সকলোবোৰ এই দেৱালবোৰত অংকিত আছে। বাহিৰৰ পৰাই ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিতৰৰ প্ৰতিটো খুঁটাতে একো একোটা মূৰ্তি অংকিত আছে। যিহেতু আমি জাতীয় পোছাক পৰিধান কৰা নাই, সেইকাৰণে ভিতৰত প্ৰৱেশ কৰিব নিদিয়া লিখা আছে। সেইটো কাৰণে বাহিৰৰ খিৰিকী দি আমি থাপনাখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ভিতৰত থকা খোল তাল আদিবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কীৰ্তন ঘৰৰ কাষতেই থকা এটা ঘৰৰ কাষৰ দেৱালবোৰত শ্ৰীকৃষ্ণৰ ছবিবোৰ অংকিত আছে। তেওঁৰ পাণ্ডৱৰ লগত
কটোৱা দিনবোৰ আৰু লগতে অৰ্জুনক যুদ্ধৰ সময়ত দিয়া জ্ঞান, যাৰ দ্বাৰা গীতাৰ সৃষ্টি হৈছিলে, আদিবোৰ অংকিত আছে। শ্ৰীকৃষ্ণৰ কিদৰে মৃত্যু ঘটিছিল, সমুদ্ৰ মন্থনত শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধৰি অমৃত বিলাইছিল, আদিবোৰ সকলোবোৰ দৃশ্য ইয়াত অংকিত আছে আৰু আপোনালোকে এইবোৰ চাব পাৰে ইয়াত আহি। এইটো সৰোবৰ, এই সৰোবৰটোতেই গুৰুজনাই গা ধুইছিল আৰু কাপোৰ কানি ধোৱা কৰি লৈছিল আৰু বৰ্তমান এই সৰোবৰটোত মাছ আৰু সৰু সুৰা কাছৰো দেখিবলৈ পোৱা যায়। এই থাপনাখন হৈছে গুৰুজনাৰ দিনৰ থাপনা। বৰ্তমান এই থাপনাখনৰ দুৱাৰ মুখত দৰ্জা লগাই থোৱা হয়। বিশেষ অনুমতিৰ লৈহে এই থাপনাখন চাব পৰা যায়। থাপনাখনৰ লেখীয়া আৰু এখন থাপনা বনোৱা হৈছে, যিখনৰ বৰ্তমান নাম কীৰ্তন কৰোৱা হয়। এইজোপা শিলিখা গছ গুৰুজনাৰ দিনৰেই, যাৰ তলত বহি গুৰুজনাই বহুতো ধৰ্মমূলক ৰচনা কৰিছিল। বৰ্তমানো এই গছজোপা সুন্দৰকৈ সংৰক্ষিত কৰি ৰখা হৈছে। এই ঘৰটোতে আছে গুৰুজনাৰ হৰিৰ খোজ, পদ, যিবোৰ পদ বুলি কোৱা হয়, সেই পদযোৰ এই ঘৰটোতে আছে আৰু ইয়াত সোমাবলৈ অনুমতি ল'ব লগা হয় আৰু সুধি চাওঁ সোমাব দিনে, যিহেতু আমি জাতীয় পোছাক পৰিধান কৰা হয় নাই। তথাপিও সোমাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এইযোৰ হৈছে শংকৰদেৱৰ হৰিৰ খোজ, যিযোৰ বৰ্তমান সংৰক্ষিত কৰি ৰখা হৈছে। আপোনাৰ গুণানুকীৰ্তন শেষ কৰাৰ পিছত গুৰুজনাৰ নিয়ম অনুসৰি প্ৰসাদ বিতৰণ কৰা হ'ল আৰু আমিও প্ৰসাদ ল'লোঁ। আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু কমেণ্টত জনাব কেনে পালে। এইদৰে আগন্তুক আৰু ধৰ্মস্থলবোৰত যাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে চেনেলটোত ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।